শেহতীয়াকৈ চৰ্চিত হৈছে হিমন্ত চৰকাৰৰ কৰ বৃদ্ধি মাচুল বৃদ্ধিৰ প্ৰসংগ বিভিন্ন বিষয়ত আনকি বিহু খেল ধেমালি আদি অনুষ্ঠান পাতিবলৈ এতিয়া মাচুল দিব লাগিব চৰকাৰক এতিয়াৰ পৰা বিহুৰ অনুষ্ঠান পাতিলেও আমি পইচা দিব লাগিব সাংস্কৃতিক কাৰ্যসূচী যিকোনো অনুষ্ঠান এতিয়া প্ৰতিবাদ কৰা মানুহে পইচা দিব লাগিব এতিয়া আলোচনা চক্ৰ সজাগতা সভা মানে যতে পাৰিছে তাতে তেওঁ কৰ আৰোপ কৰিছে সকলো বস্তুতে এতিয়া কৰ জাপি দিয়া হৈছে মাচুল জাপি দিয়া হৈছে এফালে অৰুণোদয় আঁচনি দিছে আনফালে মাচুল আৰু কৰৰ বোজা জাপি দিছে এক প্ৰকাৰ চামুচেৰে দি বেলচা মাৰি নিছে হিমন্ত চৰকাৰে এতিয়া মাহৰ 10 তাৰিখে যে আপোনাৰ এই অৰুণোদয়ৰ নামত এই মানুহখিনিক যে পইচাটো দিব লাগে সেইটো ৰাইজৰ পৰা মাধমাৰটো দি মানে তেওঁ সেই কাৰ্যসূচী আৰম্ভ কৰিছে মানে তেওঁলোকৰ মূল কামটো হৈছে মানে চামুচেদি দি মানে বেলচা মাৰি উঠাই লৈ যোৱা শেহতীয়াকৈ পুনৰ মাচুল বৃদ্ধিৰ প্ৰসংগই ৰাজ্যজুৰি এক চৰ্চাৰ বিষয় হৈ পৰিছে এনে কেতবোৰ বিষয়ত মাচুল আৰোপ কৰা হৈছে যিবোৰ বিষয়ক লৈ এতিয়া সকলোৰে চকু কপালত ৰচিছে বিহু উদযাপনৰ বাবে 300 টকা কোনোবাই যদি চাইকেল ৰেলী কৰে যি বাতৰ নাট কৰে তাৰ বাবেও দিব লাগিব মাচুল কোনোবাই যদি খেল ধেমালি আয়োজন কৰে তাৰ বাবেও দিব লাগিব মাচুল যেন পুনৰ উভতি আহিছে 1947 চনৰ পূৰ্বৰ সেই ব্ৰিটিছ ৰাজ মানে মুখত ডাঙৰ ডাঙৰ লেকচাৰ দি থাকিলেও প্ৰকৃতাৰ্থত হিমন্ত বিশ্ব শৰ্মাই যে চৰকাৰ চলাব নাজানে সেই কথা পুনৰ প্ৰমাণ হৈছে মানে মই ইয়াৰ আগতো কৈছিল যে ঋণ লৈ যদি চৰকাৰ চলাব লাগে তেতিয়াহ'লে চকুৰালিও আচলতে চৰকাৰখন চলাই দিব ধুনীয়াকৈ ঘৰৰ ওপৰত ঘৰ তাতে পৰি মৰ এই সাথৰ আপুনি শুনিছে পিছে এই সাথৰ যেন এতিয়া পুৰণি হৈছে আৰু নতুনকৈ এটা সাথৰ লিখাৰ সময় আহি পৰিছে কৰৰ ওপৰত কৰ তাতে জনতা পৰি মৰ শুদ্ধ উত্তৰ নীতি হিমন্তৰ